এভৰিৱান কি খবৰ সকলোৰে খবৰ নিশ্চয় ভালে আৰু মই নিশ্চয় মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আপোনালোক সকলোকে কেনে আছে আপোনালোকে কমেন্ট কৰি জনাব আৰু আজি খুব ভাল লাগি আছে মনটো কাৰণটো আপোনালোকে নিশ্চয় জানিব বিচাৰিব আজি মানে ৰিটাৰ্ণ ঘৰত যাম যোৱাকালি এমাহ হৈ গ'ল ইয়াত আৰু পূজাৰ বাবে ঘৰত যাম আপোনালোকে এতিয়া তামোলপুৰ পূজা এইবোৰ মানে পূজাৰ ভ্লগ দেখা পাব আৰু আজি সঁচাকৈ খুব ভাল লাগিছে ঘৰত যাব পাওঁ ইমান দিনৰ মূৰত সবজি বিক্ৰী কৰিব আহিছে তো মানে যেতিয়া ভিডিঅ' কৰোঁ কিবা নহয় কিবা হৈ যায় ভাবিলোঁ কেমেৰাটো অন কৰোঁ আৰু আজি লাষ্ট এক্সাম আছে মানে আমাৰ এক্সাম চলি আছিলে আজি লাষ্ট এক্সাম আছে চ' এক্সাম দিব যাম এতিয়া আপোনালোকক কলেজ ড্ৰেছত একেবাৰে লগ পাম মই গা পা ধুৱাই নাই মোক লেটেৰি টাইপ দেখিব পাৰে কাৰণ গা পা ধুৱাই নাই যে আৰু মই এতিয়া ভাত পানী বহাই দিছোঁ গা পা ধুই আপোনালোকক লগ পাই ফাইনেলি হৈ গ'ল ওলোৱা এতিয়া এক্সাম দিব যাম ছাতিটো লগতে লৈ লৈছোঁ কাৰণ খুবেই গৰম তো লেট নকৰি বলক জলদি পঢ়ি এক্সাম দিয়াৰ পাছত আপোনালোকক লগ পাই আজি আমাৰ এক্সাম খতম আৰু আমি যাম ঘৰত তহঁতৰ কেনেকুৱা লাগিছে আজি এক্সাম খতম তামাম লাগিছে দেজন ককাই কিমান বাচ্চা কো ফেল সেকেন্ড ফেল থাৰ্ড ফেল ফৰ্থ ফেল মই ফৰ্থ ফেল সদায় ভাল লাগছে ন আৰু একদম পূজাৰ পিছত আমি গোটেইকেইটা লগ ভাল লাগিছে আমাৰ আজি লাষ্ট এক্সাম যে আমি লাষ্ট এক্সামৰ দিনা নপঢ়াকে হ'ব এতিয়া নিশা ফুফু যাব আমি এতিয়া ঘৰত যাম মিছ কৰিম বহুত মিছ ইউ টু মিছ মোক মিছ নকৰা ওলাই মিলি হৈ গ'ল আৰু এতিয়া যাব লাগে তেতিয়াহ'লে ব'লক বাছত গৈ লগ পাম আৰু মেইন কথাটো হৈছে বাছৰ টাইমটো পাহৰি গৈছোঁ মানে লকডাউনৰ পৰা অহা নাই যে চ' চাই লওঁ তাত কি পাওঁ বাছত আমি ফাইনেলি উঠি গ'লোঁ এতিয়া যাম আৰু খুবেই বেছি গৰম আৰু পিছৰ চিটটোহে পাইছোঁ মানে বাছৰ যিহেতু টাইমটো নাজানো চ' টাইমটো জানিলে অকণমান আগতীয়াকৈ আহি বহিব পাৰিলোঁহেঁতেন আৰু এটা সময়ত যে মোৰ বাছত বহি বহি ইমান বেছি ব'ৰ লাগিলে আমনি লাগিলে চ' ভিডিঅ'টো প্লে' কৰি দিলোঁ দাদী মাছ চুমু এটা দি দিলোঁ আপোনালোকে কেমেৰা কোৱালিটি অকণমান বেয়া পাব পাৰে মানে মই একো কৰাই নহ'ল কি কৰোঁ কি নকৰোঁ ইমান বেছি ভাল লাগিছিলে আৰু লাইটটো তাত জ্বলোৱা নাছিলে সেইবাবে আৰু সঁচাকৈ খুব ভাল লাগিল ইহঁতক লগ পালোঁ বহুত দিনৰ পাছত আহি পালোঁ আৰু ধুনীয়াকৈ কফি চফি খালোঁ আৰু এতিয়া মোৰ লগত যে থাকে বাজনী তাইৰ ঘৰলৈ যাম এতিয়া মানে তাইকতো বহুত মিছ কৰিছোঁ ইমান দিনে এতিয়া আৰু ৰাতিলৈকে অকণমান ব্লগটো বনাম কি খাওঁ কি নাখাওঁ আপোনালোকক অকণমান দেখুৱাম মানে মা নাই মায়ে কিবা কামত ওলাই গৈছে আৰু দেউতাও নাই চ' ইহঁত দুজনী আছে ইহঁতে মোক কফি চফি বনাই খোৱালে তো এতিয়া যাওঁ ব'লক আৰু এয়া মোক আইতাই দিছে তামোল খাবলৈ মানে তামোলখন নাখালে যিটো মই ভাল নাপাওঁ আইতাই জানেই চ' মোক তামোল এখন দি দিছে আজি আৰু যিটো বৰমাহঁতৰ ঘৰত যাম মুখত এখন তামোল লৈ যাওঁ বুলি তামোল এখন খুজিলোঁ আৰু আইতাই দিলে ঘৰত আহিলে মই তামোল নোখোৱাকৈ থাকিব নোৱাৰোঁ যিহেতু ৰুমত এইবোৰ নাপাওঁৱেই আৰু এয়া চাওক আমাৰ মানে ছাগলী পোৱালি হৈছে দুটা মোৰ লাগিব ভয় লাগে বাট ঘৰত গৈছিলোঁ কিন্তু তাইক লগ নাপালোঁ খুৰীমাহঁত লগ পালোঁ তো খুৰীমাহঁত আহি গ'লোঁ তো কেনে লাগিছে আজি মজা আমি ইমান এমাহ পিছত লগ হৈছোঁ খুবেই ভাল লাগিছে আৰু আপোনালোকক ৰাতিলৈ কি পাৰোঁ দেখুৱাই যাম কিমানখিনি কণ্টিনিউ কৰিব পাৰোঁ নাজানো কিন্তু যিমানখিনি পাৰোঁ কৰি যাম তো আপোনালোকে আগলৈ চাই যাওক ভিডিঅ'টো তো সেয়া এতিয়া মিমি মছলা খাই আছোঁ মানে মই ঘৰত আহিলে খায়ে থাকোঁ কেৱল খুৱাই খাম আৰু ৰাতিৰ বাবে চিকেন মাছ কিবা কিবি আছে এইবোৰ সেইখিনি আৰু আপোনালোকক নেদেখাওঁ আজিৰ ভিডিঅ'টো বহুত দীঘলৈ যাব নহ'লে এইখিনিতে এড কৰোঁ আৰু এই নতুন ভিডিঅ' আপোনালোকৰ আগত আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু মোক এনেকৈ এতিয়া যেনেকৈ মৰম দিছে আগলৈ এনেকৈ মৰম দি যাব তো আজিলৈ ইমানেই লাভ ইউ অল জয় অসম বাই বাই